তিনিচুকীয়া জিলাৰ যুৱ কংগ্ৰেছৰ জুৱেল চিৰিং, গীতাৰ্থ প্ৰতিম চেতিয়া, চানি দাস আৰু ত্ৰিদীপ সোণোৱালৰ নেতৃত্বত চৈখোৱা বিভিন্ন বান বিধ্বস্ত অঞ্চলৰ আৰু শিবিৰে শিবিৰে গৈ ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ লোৱাৰ উপৰিও তাৎক্ষণিকভাৱে ৰেচন, বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় বস্তুৰ যোগান ধৰি ৰাইজক কিছু সহায় আগবঢ়ায়। অন্যহাতে শদিয়া বিধায়ক বলিন চেতিয়াৰ কৰ্মকাণ্ডক তীব্ৰ সমালোচনা কৰে। ঢলাৰ অঞ্চলৰ বানপানীত ক্ষতিগ্ৰস্ত হৈ যিসকল মানুহে শিবিৰ পাতি আছে, সেই শিবিৰ পাতি থকা 4টা কেম্পত এতিয়ালৈকে আমি আলু, তেওঁলোকে খাব লগা ৰেচন পাতিখিনি দিছোঁ, আলু দিছোঁ, চাবোন দিছোঁ, আপোনাৰ নিমখ দিছোঁ, তেল দিছোঁ, আৰু নিউট্ৰেলা চয়াবিন দিছোঁ, আপোনাৰ বিস্কুট দিছোঁ, সৰু ল'ৰা খাবৰ কাৰণে গাখীৰ পেকেট দিছোঁ। এইখিনিয়ে আমি যিটো পাৰিছোঁ, আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা এইখিনি সহায় কৰিছোঁ। আৰু আমি ইতিমধ্যে জানিব পাৰিছোঁ যে এতিয়ালৈকে চৰকাৰ যিটো সাহাৰ্য আহিব লাগিছিল এতিয়ালৈকে আহি পোৱা নাই। বিধায়কো আহি গৈছে বুলি শুনিছোঁ। বিধায়কো যিটো পদক্ষেপ ল'ব লগা আছিলে সেই বিধায়কো কিন্তু সেই পদক্ষেপটো লোৱা দেখা নাই। কাৰণ আমাক সেই শিবিৰত থকা মানুহখিনিয়ে কৈছে যে তেওঁলোকে বিধায়ক আহিছে বুলি কৈছে, বিধায়কে একো দিয়া নাই, সামান্য কিবা এটা দি গৈছে, যিটো নেকি বিধায়কে সাধাৰণতে নিদিয়ে। সাধাৰণ গাঁৱৰ ৱাৰ্ড মেম্বাৰ এটাই যিটো বস্তু দিয়ে তেনেকুৱা বস্তুবিলাক বিধায়কে দি গৈছে। আজি 4-5 দিন হৈ গ'ল শিবিৰ পাতি আছে মানুহে, কিন্তু এতিয়ালৈকে বিধায়কগৰাকী যিমানখিনি কৰিব লাগিছিলে এতিয়ালৈকে কৰা নাই। এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? আমাৰ প্ৰতিক্ৰিয়া এইটোৱেই, আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা আমি আহি যিহেতু সাহাৰ্য দিব পাৰিলোঁ, গতিকে বিধায়কে আজি ডেটলৈকে চৰকাৰী সাহাৰ্য কিয় পোৱাব পৰা নাই শিবিৰসকলত? বিধায়কক ধিক্কাৰ দিছোঁ। বিধায়ক শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই প্ৰতিটো সময়তে তেওঁ আমাৰ শদিয়াবাসী ৰাইজক নিন্দা কৰি আহিছে, ক'ব লাগিব আমি এঘৰীয়া কৰি আহিছে। কাৰণ তেওঁ যিটো স্পীডত ক্ষিপ্ৰগতিত তেওঁ মানে সুবিধাবোৰ দিব লাগিছিল বা সাহাৰ্যবোৰ দিব লাগিছিল, বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ তেওঁ দুৰ্বল ভূমিকা লোৱা দেখা যায়। গতিকে এই ক্ষেত্ৰত আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা পুনৰবাৰ ধিক্কাৰ দিছোঁ। আমি দাবী জনাইছোঁ যে বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই অতি সোনকালে শিবিৰবোৰত আহি পুনৰ তেওঁ মাস্কৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি খোৱা খাদ্যবোৰ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। উল্লেখ্য যে যি সময়ত শদিয়া সমষ্টিৰ বিভিন্ন ঠাইত প্ৰবল বানপানীয়ে ৰাইজক ক্ষতিগ্ৰস্ত কৰিছে, তেনে দুৰ্দশাৰ জটিল সময়ত বিধায়কগৰাকী কাঠ মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াত মগ্ন হৈ থকাৰ লগতে বান বিধ্বস্ত লোকক কোনো সাহাৰ্য নিদিয়াৰ তীব্ৰ অভিযোগ উত্থাপিত হৈছে। অন্যফালে শদিয়া সমষ্টিৰ ন অঞ্চলত আজিও অব্যাহত আছে বানৰ তাণ্ডৱ। চৈখোৱা অঞ্চলৰ বিভিন্ন ঠাইৰ ঘৰবাৰী পানীৰ তলত বুৰ যোৱা দেখা গৈছে। যিদিনা প্ৰবল বানপানী হৈছিলে শদিয়া সমষ্টিত বিভিন্ন স্থানত, উক্ত দিনা বিধায়কগৰাকী আমি জনামতে কাঠমাফিয়াক ৰক্ষা কৰিবৰ কাৰণে তেওঁক দৌৰা দৌৰি কৰি আছিলে। এই ক্ষেত্ৰত কি ক'ব? আপোনালোকে জানেই যে শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই কাঠ মাফিয়া ৰাজু মেধি, বুলু আগৰৱালাৰ লগত জড়িত হৈ থাকে আৰু বিভিন্ন সময়ত আমি সংবাদ মাধ্যমসমূহত দেখা পাওঁ। আৰু কেইদিনমান আগতেই ৰয়িঙত, অৰুণাচল প্ৰদেশৰ ৰয়িঙত তেওঁৰ মানে ঘনিষ্ঠ কাঠ মাফিয়া ৰাজু মেধিক গ্ৰেপ্তাৰ কৰিছে। গতিকে তেওঁক বচাবৰ কাৰণে, তেওঁক মানে জেলৰ পৰা উলিয়াবৰ কাৰণে বলিন চেতিয়া ডাঙৰীয়াই অহৰহ চেষ্টা কৰিছে, সেইটো আমি জানো। কিন্তু ইয়াত যেতিয়া প্ৰবল বানপানী হৈছে, এই বানপানী সময়ত কিন্তু তেখেতে সেইটো কাম নকৰি ৰাইজৰ পক্ষত থাকিব লাগিছিল, ৰাইজৰ লগত থাকিব লাগিছিল। সেইটোকো আমি ধিক্কাৰ জনাইছোঁ। সুবিধা পোৱা নাই। যোৱাকালি আমাৰ DC ছাৰ আহিছিলে, আহি আমাক আশ্বাস দি কৈছে যে আমি অহাকালিলৈকে আপোনালোকৰ কাৰণে ৰিলিফৰ কাৰণে কিবা ব্যৱস্থা কৰিম, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই। সেইদিনাখন আমাৰ বিধায়ক মাননীয় আহিছিলে, তেওঁ আহি আমাক 1500 টকা দি গ'ল, দি ক'লে যে এতিয়া বৰ্তমান আপোনালোক এনেকুৱাই চলক, আমি কিবা এটা ব্যৱস্থা কৰিম। আৰু কেইখন পৰিয়াল আছে ইয়াত আমাৰ 22 ঘৰ পৰিয়াল আছে। টোটেল 91 জনসংখ্যা আছে ইয়াত। আমি মানে এতিয়া অকল 1500 টকা আৰু এতিয়া আমি বৰ্তমান চলি আছে তেনেকুৱা কিবা সংস্থাই এক টাইমৰ, যোৱাকালি বিহাৰী সংস্থাই আমাক এক টাইমৰ খোৱা কি দিছিলে, চৰকাৰী ফালৰ পৰা তেনেকুৱা পোৱা নাই। এতিয়া বৰ্তমান এই অলপ আগত RSSৰ ফালৰ পৰা আমাৰ বেবী ফুড পাইছোঁ। আৰু চৰকাৰী ফালৰ পৰা বুলি ক'লে আমাৰ চৈখোৱা মেডিকেল ফালৰ পৰা ছাৰে আমাৰ কাৰণে যোৱাকালি বেবী ফুড দিছিলে, সেইখিনি পাইছোঁ। এতিয়া কোনে আহিছিলে? এতিয়া কংগ্ৰেছ যুৱ আহিছিলে, যুৱ কংগ্ৰেছৰ সদস্য আহিছিলে, তেওঁলোকে আহি আমাক কিছুমান ভেজিটেবল দিব, সেইখিনি। চৰকাৰক আমি আহ্বান জনাব বিচাৰোঁ। কালি আমাৰ DC ছাৰ আহিছিলে, তেওঁক আমি আহ্বান কৰিছোঁ যে আমাৰ জনসংখ্যাটো কেম্প হিচাপত বেছি হৈছে। ছেকেণ্ডেৰী আমাৰ মানে
থকা আৰু পানীৰ কাৰণে বিশেষ অসুবিধা হৈছে। থকা মানে কি ৰাতি শুবলৈ হ'লে মহে বহুত জোৰ উৎপাত কৰিছে। তাৰ কাৰণে আমি ছাৰক এইটো দাবী কৰিছিলোঁ যে পানীৰ ব্যৱস্থা আৰু মানে গাৰু মছৰদানিৰ কিবা ব্যৱস্থা বা তিৰপালৰ ব্যৱস্থা কৰিবলৈ। এতিয়ালৈকে হোৱা নাই। ছাৰে কৈছিলে যে কৰি দিম বাৰু সেইখিনি, কিন্তু এতিয়ালৈকে হোৱা নাই। আজিলৈ এতিয়ালৈ একো নাই পোৱা, অকল চাউলৰ এইটো নাই পোৱা আমি খাবলৈ কাৰণে দিগদাৰ হৈ আছে। কেঁচুৱাৰ কাৰণে অলপ পাইছোঁ মানে। খবৰ কৰিব আহিছেনে? খবৰটো কৰিবলৈ আহিছিলে। হয়, এতিয়ালৈকে কিন্তু একো বস্তু যোগান ধৰা নাই। ছাৰ আহিছিলে। হয়, অঁ, ডিচি ছাৰে কি ডিচি ছাৰ আহিছিলে, কৈছে ইয়াত কি কৰিবলৈ আছে। মই ক'লোঁ আমাৰ ঘৰত পানী সোমাই গৈছে, সেইকাৰণে আমি ইয়াত আছোঁ হয় আৰু একো হেৰি নাই। আপোনালোকৰ কি অসুবিধা হৈ আছে বৰ্তমান? আমাৰ আৰু কি ঘৰত পূৰা বস্তুবিলাক হেৰি হৈছে, বেয়া হৈ গ'ল, থাকিবলৈ জেগা নাই। কেঁচুৱা লৈ পেলাই ক'ত থাকিম আমি, খানা ক'ত বনাম, কেনেকুৱা কেঁচুৱা আছে না 2-3টামান, সেইবিলাক কাৰণে দিগদাৰ হৈ আছে অকণমান। বিধায়ক মহোদয়ে খবৰ কৰিছিলে নে আপোনালোকক? বিধায়ক আহি কোনে মানে দিছিলে, মানে কিবা পইচা দিছিলে, কৈছিলে তোমাৰ মানে মোমবতী জ্বলাই ওলাই তোমাৰ থাকিবা। কিমান দিছিলে? 1,000 টকা দিছিলে। 1,000 টকা। আপোনাৰ পৰিয়াল কেইজন আছে? আমাৰ ইয়াত মানে 5জনী মানুহ ঘৰ পৰুৱাইছে, মানে গোটা মানে 5টা ঘৰত মানুহ আছে ইয়াত। 5টা ঘৰ। 2-3 দিন পিছত আহিম না, 2-3 দিন পিছত আহিম, তেতিয়া মানে কিবা হ'ব। আৰু ডুমডুমাৰ পৰা সুৰেন ৰাজকেষ্টৰ ৰিপৰ্ট, অসম টুডে।